হেল্ল' বন্ধু বান্ধৱীসকল, মই অসমী ধিয়ানু চেনেললৈ আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ গাঁৱৰ খেতিবোৰ কেনেকুৱা হৈছে সেয়া দেখুৱাই দিম। চাওকচোন, এইখন যে পথাৰ দেখিছে, এই পথাৰখন আজি 2 মাহ আগত যিটো বানপানী হৈছিল, সেই বানপানীটোত গোটেই সাগৰ হৈ গৈছে। এইখন নৌকাৰে মানুহবোৰ পাৰ হৈছে এই পথাৰখনৰ মাজেৰে। সৌ গাঁওখনত এটা ৰাস্তা আছে, গাঁও এখন আছে, তাতে সেই ৰাস্তাত উঠি পেলাই মানুহবোৰ শিবিৰলৈ গৈছিল। এতিয়া চাওকচোন কি ধুনীয়া খেতি হৈছে। মানুহে ভাবিব পৰা নাছিল যে ইয়াতে খেতি হ'ব। সকলোৰে চিন্তা হৈছিল কি হ'ব বুলি। আৰু এইটো ৰাস্তা মাজেৰে আৰু এইখন এখন পথাৰ দেখিছেনে? এইবিলাক কল্পনাই কৰিব পৰা নাছিলোঁ আমি যে খেতি হ'ব, কিন্তু খেতি হ'ল। ইমান ধুনীয়া খেতি হৈছে। ৰুওঁতে কিন্তু বহুত কষ্ট হৈছে, বহুত পলস পৰিছে। মানুহে আঁঠুকাৰি উবুৰি হৈ বহি লৈ মানে খেতি ৰুব লগা হৈছে। ভাবিব পৰা নাই কেনেকৈ ৰুব, কি কৰিব, কিন্তু বহুত কষ্ট কৰি ৰুইছে পথাৰখন, বহুত কষ্ট কৰি ৰুইছে। মাত্ৰ এডাল দিছে, কঠীয়া এডাল দিছে। কঠীয়া এতিয়া কি ধুনীয়া চব হৈছে। মই বাৰু আপোনালোকৰ ওচৰলৈ গৈ দেখুৱাই দিছোঁ। চাওকচোন, দেখিছেনে কি ধুনীয়া হৈছে, দেখিছেনে আপোনালোকে? ইমান ধুনীয়া হৈছে। এইখন আমাৰ গাঁও, চাওকচোন। ইয়াতে খেতি বহুত ধুনীয়া হয়, অন্যৰ তুলনাত ইয়াতে বহুত ধুনীয়া খেতি হয়। এইবাৰ ধান আৰু চাই থাক আৰু কিন্তু এইখিনিতে যদি অকণমান বৰষুণ হ'ল হয়, খেতিবোৰ আৰু ধুনীয়া হ'ল হয়। এতিয়া ভগৱানকে মানুহবিলাক খাটি আছে যাতে অকণমান বৰষুণ দিয়ক আৰু কমচে কম 65ৰ ওচৰত যদি বৰষুণ দিয়ে তেতিয়াহ'লে বহুত ধুনীয়া হ'ব। চাওকচোন, দেখিছেনে চিনাৰীটো? মৰম লগা চিনাৰী এটা। ঠিক আছে, আজি মই ভিডিঅ'টো ইমানতে এৰিছোঁ। অকল খেতি পথাৰখিনিয়ে দেখুৱালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনাৰ লাইক কমেণ্ট কৰিব, আৰু নতুনবোৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।